এটা নতুন ব্লগ লৈ আহিছোঁ। ব্লগটোত চাগে আপোনালোকে মোক দেখি গম পাইছে যে মই ক'ৰবাত যাম। চ' মই এতিয়া আমি জয়পুৰ যাব ওলাইছোঁ আৰু মই ভাবিছোঁ আজি আমি ষ্টাৰ্টিঙৰ পৰা একেবাৰে গৈ পোৱালৈকে গোটেই ট্ৰিপটো দেখাম। চ' চাই থাকক ব্লগটো। আৰু এয়া আমি জাষ্ট অন দ্য ৱে ঘৰৰ পৰা ওলালোঁ। এতিয়া পৰা আপোনালোকক দেখাম কি পালোঁ। বহুত ৰ'দ, 4টা বাজিছে। আমি 7টা মানত জয়পুৰ গৈ পাম। আহকচোন চাওঁ। এয়া আমি ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া যাম। তুমি ক'ত যাবা? গাড়ীত যাবা? ক'ত যাবা গাড়ী? এয়া আমি আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। জাষ্ট এতিয়া আমি আলুৱাৰতে আছোঁ। আলুৱাৰত জাষ্ট আমি যোনখিনি থাকোঁ আমাৰ লোকেশ্যনতখিনিতে আছোঁ। তাত তেলটো ভৰাই আৰু নিশ্চিন্ত মনে গৈ থাকিম আৰু আপোনালোককো দেখাই থাকিম। এইটো গুণু। ভালকে কোৱা, ভালকে হাতেৰে কোৱা। আমি ক'ত যাওঁ? ইমান ৰ'দ, গৰমত আমি ঘামি গৈছোঁ। এয়া গুণু ঘামি গৈছে। আৰু এতিয়া আমি গৈ আছোঁ। ইয়াত ঘৰবিলাক আপোনালোকে দেখিব, এখনৰ ৱালত আন এটা ঘৰ বনাইছে, যিটো আমাৰ অসমত এনেকুৱা ধৰণৰ ঘৰ নাথাকে। ট্ৰেইন আহিছে, সেইবাবে আকৌ ৰখিব লগা হ'ল। কি হয় মা? ট্ৰেইন? ট্ৰেইন গৈ আছে। ট্ৰেইন নাই, গুচি গ'ল। বাই বাই তেতিয়া। ইয়াত দেখিছে আপোনালোকে কিমান ধুনীয়া গ্ৰীণ হৈ আছে। ৰাজস্থান হয় যদিও ইয়াত গ্ৰীনাৰী আছে। এইটো শালিমাৰ হয় আলুৱাৰৰ।
ইয়াত এটা খুব ধুনীয়া মন্দিৰ আছে, মই দেখাই আছো। ইয়াৰ মানুহে খুব মানে এই মন্দিৰটো। এইটো মন্দিৰ আলুৱাৰৰ খুব ফেমাছ মন্দিৰ হয়। এণ্ড এইটো ৰাস্তাৰে যাব লাগে। আমি এতিয়া জয়পুৰৰ বাবে ওলাই আহিলোঁ। আমি জয়পুৰ মেইন হাইৱেৰে নাযাওঁ। আমি ভাবিছোঁ যিটো ইণ্ডিয়াৰ যিটো ফেমাছ টাইগাৰ ৰিজাৰ্ভ যে থাকে ৰাজস্থানৰ আলুৱাৰত হয়, সেইখন সৰিস্কা টাইগাৰ ৰিজাৰ্ভ বুলি, সেইটো ৰাস্তাৰে যাম বুলি ভাবিছোঁ। আৰু সেই ৰাস্তাটোৰে বিভিন্ন ধৰণৰ হয়তো জন্তু আমি দেখা পাব পাৰোঁ ৰাস্তাৰে, আৰু সেই জন্তুবোৰ দেখিলে আপোনালোকক মই দেখাম। আমি সেয়া ৰাস্তা মেইন হাইৱেৰে নগৈ মেইন হাইৱেৰে আমি নগৈ আপোনালোকক আমি যোনটো ৰিজাৰ্ভ হোৱা টাইগাৰৰ সেই ৰাস্তাটোৰে যাম। আৰু হয়তো মই আপোনালোকক ব্লগত টাইগাৰ ৰিজাৰ্ভখনৰ পিছত মই দেখাম, ব্লগ এটা পিছত বনাই। কিন্তু আজি মই ৰাস্তাটোৰে আপোনালোকক লৈ যাম। তাত বিভিন্ন ধৰণৰ জন্তু আমি দেখা পাব পাৰোঁ। তো এই জন্তুবোৰক দেখাম, আপোনালোকে ব্লগটো পূৰা শেষলৈ চাব। ৰিজাৰ্ভ ইয়াতে আপোনালোকে টাইগাৰ চাবৰ কাৰণে যাব পাৰে। আমি এটা ব্লগত বনাম বাৰু, এইফালে আমি যাম এবাৰ। এইখিনি আমি যিহেতু জংঘলৰ মাজে মাজে আহি আছোঁ, তো আমি গোটেইখিনি দেখা পালোঁ। কলা কলা বান্দৰ এইবিলাক।
গছৰ মাজত আমি যিহেতু আলৱাৰৰ পৰা জয়পুৰ ট্ৰিপটো বনাইছিলোঁ, কিন্তু আমি জংঘলৰ মাজেৰে মাজে অহাৰ বাবে গোটেই জংঘলখন আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ জন্তু আছে, যেনেকুৱা হৰিণ, জংঘলী যিবিলাক আমি মানে জংঘলী গাহৰি বুলি কওঁ সেইবিলাক আছে, ময়ূৰ আছে, আৰু কি দেখা পালোঁ আমি বাৰাচিংহা, যিটো বাৰাচিঙা দেখা পালোঁ, আৰু বিভিন্ন ধৰণৰ চৰাই আছে। চৰাইবিলাকতো ভালকৈ চিনি পোৱা নাই কি চৰাই, কিন্তু মই ব্লগত মানে ইমান কভাৰ কৰিব পৰা নাই, কিন্তু যিখিনি কভাৰ কৰিব পাৰিছোঁ মই আপোনালোকক গোটেইখিনি দেখাম। কিন্তু ৰ'দ ইমান দি আছে, সেইবাবে ইমান ভালকৈ মানে ভিডিঅ'ত নাহিল কিছুমান বস্তু, কিন্তু মই যিখিনি পাৰোঁ দেখাম আপোনালোকক। ভিডিঅ'টো চাই থাকিব। গুণুটো শুই গ'ল আৰু আমি এতিয়া গৈ আছোঁ ধুনীয়াকৈ। গৰমটো অকণমান বেছি, গৰম খুব লাগিছে, কিন্তু তথাপিও জংঘলৰ মাজে মাজে খুব ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ, খিৰিকীবিলাক খুলি দিছোঁ আমি, বহুত ভাল লাগিছে গৈ। সেইটোৱে আৰু আমি এতিয়া সেয়া যোনটো মই ৰাস্তাৰে গৈ থকা বুলি কৈছিলোঁ সেইটোৰ পৰা ওলাই আমি হাইৱেত উঠিলোঁ। এতিয়া আমি জয়পুৰলৈকে গৈ থাকিম, আপোনালোকক দেখাই থাকিম আমি কেনেকৈ গ'লোঁ, কি কৰিলোঁ। World or haunted? Haunted? Yeah. Place. Haunted place of the world. Asa? Rasta to itwe hoy na jaigar hangar. 43 kilometers. Okay. আজি আমি একেবাৰে জংঘলৰ মাজে মাজে জয়পুৰ যাম, আপোনালোকক দেখা। জংঘল से जयपुर। बागसक नपाले होला জংঘলৰ মাজেৰে গৈ আছো। এতিয়াও জংঘলৰ মাজেৰে গৈ আছো, এতিয়া হাইৱে উঠাই নাই, আজি জংঘলেৰে আমি গৈ থাকিম। জয়পুৰ পাম নে নাপাম ভগৱানে জানে, কিন্তু আমি জংঘলৰ মাজেৰে গৈ আছো। কিন্তু গোটেই ৰাস্তা আমি আজি জংঘলে পাইছো, আৰু কিন্তু ভালো লাগিছে ন গৰমত। কেনেকুৱা লাগিছে কোৱা? ভাল লাগিছে। আৰু এইটো গুণো চিপছ খাই আছে। তো আমি এতিয়া গৈ আছো জংঘলৰ মাজেৰে। যদি হাইৱেত যেতিয়া উঠো মই দেখাম বাৰু, কিন্তু এতিয়া চব জংঘল। মোৰ পিছফালে দেখা পাইছে চব আমি জংঘলৰ মাজে মাজে ৰাস্তাৰে গৈ আছো। এতিয়া এইখিনি দেখাব লগা একো নাই, জংঘলে জংঘল।
তথাপিও নেচাৰেল বিউটিটো খুব ধুনীয়া, খুব ভাল লাগিছে। একেবাৰে ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে এটা, আৰু গ্ৰীনাৰী দেখি মানে বহুত দিনৰ মূৰত ভাল লাগিছে। তো আপোনালোককো দেখাই আছোঁ যিখিনি পাৰোঁ। আমি হাইৱেত উঠিলোঁ এতিয়া, ফাইনেলি এতিয়া আমি জয়পুৰৰ ৰোডত উঠিলোঁ। এতিয়া আমি যাম আৰু জয়পুৰ। এতিয়া ৰাতি হ'ল, আমি এয়া জয়পুৰ সোমাইছোঁ, পাওঁ আৰু ঘৰ। সকলো হাইৱেটো দেখাত একেই হয়, কিন্তু ভিতৰবিলাকহে আচলমতে চাব লগা জেগা। জয়পুৰ আমি পাই গ'লোঁ। যিহেতু লকডাউন, সকলো দোকান চব বন্ধ হৈ আছে, আৰু আমাৰ আহোঁতে আহোঁতে এতিয়া ৰাতি 8টাই বাজিল। যিহেতু আমি 5টামান বজাত তাৰ পৰা ওলাইছিলোঁ, এতিয়া 8টা বাজিল, আমি এতিয়া ঘৰ পাম আৰু। কিন্তু লকডাউন বাবে গোটেই দোকান বন্ধ হৈ গৈছে। এয়া হ'ল ফুটপাথ হয়, ইয়াৰে তলেৰে যাব পাৰে। যিটো দিল্লীত আমি দেখা পাওঁ, জয়পুৰতে আছে এনেকুৱা ধৰণৰ। চাবৱে। আৰু এইটো চাবৱে হয়। এইফালেৰে সোমাব কিনে আপুনি খোজকাঢ়ি খোজকাঢ়ি তলেৰে যাব লাগে। এতিয়া আমি ঘৰ পালোঁ। सीधा 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 सीधे फले फले न पालो 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 এতিয়া আমি ঘৰ আহি পাইছোঁ। খোৱা লোৱা হৈ গ'ল। যিহেতু গুণুই অকণমান দিগদাৰ দি আছিলে, সেইবাবে কিছুমান বস্তু মই এড কৰা নহ'ল। কিন্তু এতিয়াতো আজিতো আমি ঘৰতে থাকিম, কালি যিখিনি আমি যাওঁ, কালি হয়তো আমি মন্দিৰলৈকে যাব পাৰোঁ, তো তেতিয়া দেখাম। কিন্তু আমি এইটো ঘৰ আমি হোটেলত থকা নাই, এইটো মোৰ হাজবেণ্ডৰ জিজাজীৰ ঘৰ হয়। তো আমি জিজাজীহঁতৰ তাত আছোঁ, আৰু কালি আমি মন্দিৰত যাম, সেইখিনি ব্লগত দেখাই আছোঁ, চাই থাকিব। আৰু গুণুৱে এতিয়া মোবাইল চাই আছে, আমি এতিয়া শুম। ৰাতি 10:30মান বাজিব চাগে। আজি আমি ভিডিঅ'টো চিজ মাহেল যাম। যদি
আপোনালোকে মোৰ জয়পুৰৰ ব্লগটো চোৱা নাই তেনেহ'লে চাব। মই ব্লগটোত গোটেইখিনি দেখাইছোঁ, কিন্তু তাত শীশ মহলটো ইনক্লুড নাছিলে, কাৰণ মই শীশ মহলটোত যোৱা নাছিলোঁ। কিন্তু এইটো ব্লগত মই শীশ মহলটো দেখাম, আপোনালোকে চাব পাৰিব। এতিয়া আমি অন দ্য ৱে আছোঁ শীশ মহলত। জয়পুৰৰ যিহেতু ট্ৰিপ আছিলে, তাত বাকীখিনি বহুত ইনক্লুড কৰা নহ'ল। এতিয়া মই শীশ মহলত যাম, আপোনালোকক ৰাস্তাটো প্লাছ মহলটো দেখাই দিম। Garis sa laba, ma? Sa laba? Garis sa laba, ma? Sa laba? करेंगे आगे घूमने के लिए जाएगा गाइड हाँ गाइड बनाइছে না এয়া হয় পিংক সিটি। আমি এয়া পিংক সিটিত এণ্টাৰ কৰিছোঁ। মই যোৱা ব্লগতো পিংক সিটিখন দেখাইছিলোঁ, ইয়াতেও তথাপিও আজিও আহিছোঁ, তো দেখাই দিলোঁ। ইয়াৰ সকলো ঘৰবোৰ পিংক কালাৰ, সেইকাৰণে এইখন পিংক সিটি বুলি কোৱা হয়। দোকান হওক ঘৰ হওক সকলোৰে চাওক এটাই কালাৰৰ। বতৰ ভাল কাৰণে নহ'লেতো বতৰ বেয়া হ'লে ক'ত তুমি এইবিলাক কৰিব পাৰিলা। এইবিলাকত বহুত কমত পাই বস্তু নাপায় নেকি? তলত পাকব নাপায় ন মা।
दिख रहा है এইটো হ'ল জল মহল, যিটো মহল হয় সেইটো পানীৰ একেবাৰে মাজত আছে এইটো, আৰু তালৈকে যোৱা ৰাস্তা নাই। আপোনালোকে এইখিনিৰ পৰাই ভিউটো চাব পাৰিব। মই যোৱাটো ব্লগত দেখাইছিলোঁ যদিও এইটো ব্লগতো দেখাইছোঁ যিহেতু আহিছোঁ। আৰু ইয়াৰ যিটো বেক চাইড সেইটোত আপোনালোকে ধুনীয়া ধুনীয়া মাৰ্কেট দেখা পাব, সৰু 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 সৰু। এইটো হ'ল আমিৰ ফৰ্ট। মই যোৱাটো ব্লগত দেখাইছিলোঁ, তথাপিও আকৌ দেখালোঁ। আজি অলপ বতৰটো ভাল। এইটো হ'ল আমিৰ ফৰ্ট। এই ফৰ্টটোত একেবাৰে ওপৰলৈকে যাব লাগে, বহুত ডাঙৰ ফৰ্ট হয়। এয়া এন্ট্ৰি হয়। এয়া এন্ট্ৰি হয়। আমি এতিয়া জয়পুৰৰ পৰা আলৱাৰৰ ফালে গৈ আছোঁ। ব্লগটো ইয়াতে শেষ কৰিলোঁ। হাইৱেটো আৰু কি চাব লগা বিশেষ একো নাথাকে, সেইখিনিয়ে। ব্লগটো কেনেকুৱা পালে জনাব কমেণ্ট কৰি, আৰু প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। এইটো হ'ল প্ৰতাপগড় ফৰ্ট। এইটো প্ৰতাপগড়ত আছে। আপোনালোকে ৰাজস্থানত আহিলে এই ফৰ্টটো চাব পাৰে। জলমহলটো আমি নাচালোঁ, হয়তো মানে বহুত ওপৰত ফৰ্টত উঠি যাব লাগিব কাৰণে আমি জলমহলটোত নগ'লোঁ। বাকী যিখিনি অন দ্য ৱেত পালোঁ সেইখিনি চালোঁ আৰু আপোনালোককো দেখালোঁ। এতিয়া আকৌ আমি আলৱাৰ গৈ আছোঁ। সেইখিনিয়ে ব্লগটো এতিয়া ইয়াতে শেষ কৰিম। কেনেকুৱা পালে জনাব, আৰু প্লিজ ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।